উঠিছো ৰনা ঐ আকাশ গৈছো ৰ ঐ আকৌ গৈছো ৰ ঐ ক'ত যাও ঐ নাচাবি পিছফালে ঘূৰি নাচাবি কেলা চোৱা পাছতহে কৈছ বে কেলা আকৌ ঘূৰি নাচাবি বৈ ঐ কাক ঘূৰি নাচাবলৈ কৈছিলি ঐ ইহঁতৰ গৰুজনী পথাৰ পৰা চিঞৰি আছে মই বোলো ঘূৰি নাচাবি বাৰু বৈ ইয়াৰ মালটোকে এপাক লগ কৰি আহোঁগৈ যা ঐ সিচোন গ'লগৈ বৈ আমিও যাওঁগৈ বৈ আহা কি হ'ল ঐ মুখখন ফুলাই আছ যে মই আহা কিমান দেৰি হ'ল তই গম পাৱনে কিমান দেৰি পৰা ৰৈ আছো ক এতিয়া আহিলো নহয় সোনকালে ক তোৰ দেৰি হৈছে যদি যা ৰৈ আছে চাগে কোনোবা যা চা তুই এইবোৰ কথা পা মই আমনি পাইছো আৰু আমনি পাইছ যদি গুচি যা মায়াৰে নিচুকা সদগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যে নিচাদ দেদা এইটো কি হয় কিবা পাউডাৰৰ নিচিনা লাগিছে পাউডাৰ হয় খালি অলপ বেলেগ
ভাই ভাই ঐ ভাই তই ইমান ৰাতিখন ক'ৰ পৰা আহিলি জ্বৰ পৰাই নাহক তোক কেলে মোক কেলে তই মোক আজি হিংসাৰ কথা কলি সৰুৰ পৰা মা দেউতা নথকা অৱস্থাত মই তোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিলো আৰু আজি তই মোক হিংসাৰ কথা কলি চাওঁতৰ মই যাব বাহিৰতে থাক আৰে আঁতৰ না Bye. What the fuck? Oi. Bye. Oi. Bye. 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 আকাশৰ নিশ্চয় সেইটো এটা বেয়া সপোন আছে আৰু সেই বেয়াৰ সংগত পৰি নিজৰ বায়েকৰ মৰমবোৰ পাহৰি গৈছিল কিমান কষ্ট কৰি তাক বায়েকে তুলি তালি ডাঙৰ কৰিছিল সি সকলোবোৰ পাহৰি গৈছিল কিন্তু সেই সপোনটোৱে আকাশক সলনি কৰিলে আৰু সেইদিনাখনেই সি এটা ডাঙৰ সিদ্ধান্ত ল'লে যে সি সকলো বেয়া বস্তু ত্যাগ কৰিব